বিশ্বনাথত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ, মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰাকমুহূৰ্তত জয় ভাৰত পাৰ্টীৰ বিস্ফোৰণ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে আজি বিশ্বনাথলৈ আহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, এনডিএ সমৰ্থিত প্ৰাৰ্থীৰ হৈ বিশ্বনাথত নিৰ্বাচনী প্ৰচাৰ চলাব ডক্টৰ শৰ্মাই। পিছে মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰাকমুহূৰ্তত জয় ভাৰত পাৰ্টীৰ ৰাজ্যিক সভাপতিয়ে তুলিছে গুৰুতৰ অভিযোগ। সংবাদ মাধ্যমৰ আগত ভাষ্য প্ৰদান কৰি কয়, নিৰ্বাচনৰ প্ৰাক্ষণত চাহ জনগোষ্ঠীক মাটি পট্টা দিয়াৰ নামত যি ডিজিটেল পট্টা দিছে সেই পট্টাখনৰ ৬ নং পইণ্টত ২০ বছৰৰ বাবে মাত্ৰ লিজত দিয়াৰ কথাহে উল্লেখ আছে। ২০২৮ চনৰ পৰাহে এইখন কাৰ্যকৰী হ'ব বুলি উল্লেখ কৰিছে। যদিও নিৰ্বাচনৰ প্ৰাকক্ষণত ইমান আগতীয়াকৈ কিহৰ বাবে চাহ শ্ৰমিকসকলক এইখন দিব লগা হৈছে তাকো ২০ বছৰৰ লিজত। লগতে ইয়াকো কয় যে চাহ শ্ৰমিকসকলে মাটি লিজত বিচৰা নাছিলে, তেওঁলোকে মাটিৰ পট্টা বিচাৰিছিল। গতিকে মাটিৰ পট্টা দিয়াৰ নামত যি ললিপপ দিছে সেয়া চাহ শ্ৰমিকসকলে বুজি পাইছে। চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকা দিয়া হ'ব বুলি বিজেপিয়ে ২০১২ চনত নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিছিল যদিও বৰ্তমান ২৫০ টকাহে পাইছে। কিছুদিন আগত মাত্ৰ ৩০ টকা বঢ়াই ২৮০ টকা কৰাৰ কথা কৈছে। ৩৫১ টকা ক'ত গ'ল বুলি প্ৰশ্ন কৰে। আনহাতে আদিবাসী আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণৰ নামত STV বুলি উল্লেখ কৰিছে। STV মানে কি? STV ক'ৰ পৰা আহিল? হিমন্ত বিশ্ব শৰ্মা আহি নিৰ্বাচনী প্ৰচাৰ সভাত যি আঁচনিৰ কথা ক'ব, বাগিচাত জগন্নাথ ভৱন নিৰ্মাণ কৰি দিয়াৰ কথা ক'ব বা পথ নিৰ্মাণ কৰি দিয়াৰ কথা ক'ব যদিও সেইটো আদিবাসী আৰু চাহ জনগোষ্ঠীৰ স্থায়ী সমাধান নহয় বুলি মন্তব্য কৰে দলটোৰ সভাপতিগৰাকীয়ে। বিজেপিয়ে আদিবাসীসকলক মাত্ৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। বিজেপিয়ে চাহ শ্ৰমিকসকল যাতে বাগিচাতে কোৰ মাৰি থাকে, যাতে নলা পৰিষ্কাৰ কৰি থাকে, তাতেই যাতে সীমাবদ্ধ হৈ থাকে তাকে চিন্তা কৰি আছে। বিজেপি চৰকাৰক এইবাৰ শিক্ষা দিব লাগিব বুলি কয় ৰাজ্যিক সভাপতিগৰাকীয়ে।